নমস্কাৰ বহুত দিনৰ মূৰত লং ভিডিঅ' এটা আৰম্ভ কৰিছোঁ নাজানো ভিডিঅ'টো কেনেকুৱা হ'ব যিহেতু বহুত দিন লং ভিডিঅ' বনোৱাই নাই মানে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা নাই গতিকে ভিডিঅ' বনাবলৈ মানে ভয়ো লাগিছে কেনেকুৱা বা হয় এয়া 22 তাৰিখৰ ভিডিঅ' আমি যাত্ৰা কৰিছোঁ তেজপুৰৰ ঢেকীয়াজুলিলৈ বুলি আৰু এয়া দেখিছেনে আধা বাটতে মানে ছোৱালীয়ে ক'লে যে তাই বোলে বমি কৰিব সেয়েহে এয়া বাটত নামিলোঁ কিন্তু তাই বমি নকৰিলে নামি লৈ পেলাই কৈছে যে মা মই বমি নকৰোঁ এনেহে কৈছিলোঁ আৰু দেখিলেনে ভৰিত চেণ্ডেল নাই মানে তাই যিটো উৎপাত লগাইছিলে মোক মই চেণ্ডেল পিন্ধিবলৈ পাহৰি থাকিলোঁ বাৰু যি কি নহওক এয়া আমি ধেমালি কৰি আগবাঢ়ি গৈ আছোঁ আৰু যিহেতু বহুত দিন ভিডিঅ' বনোৱা নাই গতিকে ভিডিঅ' ক্লিপ ল'বলৈ মাজে মাজে মই পাহৰিয়ে গৈছোঁ যেনে তেনে মিলাইছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া আমি আহি পাওঁ হৈছোঁহি গতিকে ভাবিছোঁ তাইক অকণমান চুলিকেইডাল ঠিক কৰি দিওঁ মানে একদম চুলিৰ অৱস্থা নাইকিয়া কৰি পেলালে এয়া দেখিছেনে চুলিকেইডাল তাইক মই ধুনীয়াকৈ বান্ধি দিছোঁ আৰু ফাইনেলি আহি আমি ঢেকীয়াজুলি টাউন পাই গ'লোঁ আৰু কৈছোঁৱে নহয় বহুত দিন যে ভিডিঅ' বনোৱা নাই সেইকাৰণে মই ভিডিঅ' ক্লিপ ল'বলৈ পাহৰি থাকিলোঁ আৰু যিহেতু ৰাতিপুৱা সময়তে ওলাইছিলোঁ গতিকে ভোক লাগি গৈছিলে সেয়েহে ভাবিলোঁ কিবা এটা খাই লওঁ আৰু এয়া দেখিছেনে আমাৰ ফাষ্ট ফুড লাভাৰ জানো যে ফাষ্ট ফুড খোৱাটো ভাল কথা নহয় কিন্তু তথাপিও মানে যিহেতু তাইৰ সন্মুখত আমি খাই আছিলোঁ গতিকে তাইনো নোখোৱাকৈ কেনেকৈ থাকে সেয়েহে অকণমান বাৰু তাইকো দিলোঁ তেনেকৈ দিয়া নহয় বাৰু কেতিয়াবা কাটচিত দিয়া হয় আৰু খাই ওলাই আহি দেখিলোঁ যে এইটো বস্তুবোৰ কাৰ প্ৰিয় জনাবচোন মোৰ হ'লে বহুত প্ৰিয় অলপমান জলকীয়া সৰহকৈ দি আৰু অলপমান আচাৰ সৰহকৈ দি মোৰ একদম খুবেই প্ৰিয় আৰু ফাইনেলি আহি পাই গ'লোঁ এয়া পেহীহঁতৰ ঘৰ আৰু গৈ পোৱাৰ লগে লগে সকলোৰে যে কেনেকুৱা অৱস্থা হৈছিলে সেইটো সময়ত যেনেকুৱা পৰিস্থিতি হৈছিলে সকলো আৱেগিক হৈ পৰিছিলে লগতে ময়ো গতিকে সেই সময়ত মানে ভিডিঅ' ক্লিপ লোৱাটো মানে মোৰ বাবে বহুত বেছি কষ্টকৰ আছিলে তথাপিও অকণমান সাঁচি ৰাখিবৰ কাৰণে যেনে তেনে কৰি ভিডিঅ' ক্লিপ এটা লৈছোঁ আৰু এয়া দেখিছেনে সন্মুখত যে সকলোবোৰ চাহপাত বাগান দেখিলোঁ যে মনটো ইমান বেছি ভাল লাগিছিলে কিয়নো মই আগতে চাহপাত বাগান ইমান ওচৰৰ পৰা দেখা নাই আৰু আজি যিহেতু একদম সন্মুখতে পাইছোঁ মানে মনটো একদম আনন্দিত হৈ গৈছে কিয়নো ভাবিছোঁ আৰু মনতে যে ভিডিঅ' কেইটামান বনাব পাৰিম তাৰপিছতে চাহ তাহ খাই কৰি ল'লোঁ লোৱাৰ পিছত দেখিলোঁ যে বৌয়ে এয়া কাম কৰি আছিলে আৰু মই যিহেতু ভাল পোৱা কাম গতিকে ময়ো অকণমান কৰিলোঁ মানে ৰ'ব নোৱাৰিলোঁ আৰু অকণমান কৰিলোঁ আৰু এয়াই হৈছে আকৌ তাৰ পিছদিনাৰ ভিডিঅ' মানে পিছদিনাই আহি গ'লোঁ নহয় বাগানৰ মাজলৈ কৈছোঁ নহয় আগে পিছে বাগান দেখা নাছিলোঁ যে ওচৰৰ পৰা গতিকে মানে বাগান দেখি ৰ'ব পৰা নাই কেইটামান ভিডিঅ' বনাওঁ বুলি আহিলোঁ আৰু ভিডিঅ'সমূহ মই দিছোঁ বাৰু আপলোড কৰিছোঁ আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু বিয়াৰ আগদিনা মানে 23 তাৰিখৰ দিনা যিহেতু পাপা পৰিয়ালৰ শেষৰখন বিয়া আছিলে গতিকে বিয়াখনক লৈ বহুত বেছি এক্সাইটেড আছিলোঁ আৰু সেয়েহে সেই দিনটো কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ বাৰু যি কি নহওক এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বিয়াৰ ভিডিঅ'টো আপোনালোকক নেক্সট ভিডিঅ'ত দিম আপোনালোকে চাব লগতে মৰম দিব আৰু আজিলৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ।